নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোৰ ইউটিউব চেনেললৈ। আজি আমি ফেচবুকৰ এনে কিছুমান সৰু সৰু ছেটিংছ কিন্তু বৰ দৰকাৰী ছেটিংছৰ বিষয়ে শিকিম, যিবোৰ হয়তো বহুতে জানে কিন্তু বহুতে হয়তো নাজানেও। গতিকে আহকচোন চাওঁ ছেটিংছবোৰনো কি। প্ৰথমে চাওঁ ফেচবুক একাউণ্টৰ পৰা কেনেকৈ নিজৰ মোবাইল নাম্বাৰ আনি নেদেখা কৰি ৰাখিব পাৰি। তাৰ বাবে আমি আমাৰ ফেচবুক একাউণ্টটো খুলিব লাগিব। তাৰপাছত এই তিনিটা লাষ্টত টাচ কৰি দিলোঁ। ইয়াৰ পাছত নিজৰ নামটো টাচ কৰি দিলোঁ। তাৰপিছত এতিয়া আপোনাৰ এডিট প্ৰফাইলত টাচ কৰি দিলোঁ। তাৰপাছত তলৰ ফালে চাম আমি এডিট ইয়ৰ এবাউট ইনফো, য'ত একেবাৰে তলত ইয়াতে নীলা নীলা আখৰখিনি আছে তাতে টাচ কৰি দিয়ক। এতিয়া অকণমান ৰক আহিল। এতিয়া এইবিলাক আহিছে ডিটেইলছবিলাক। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দেখাই আছে। মোবাইল নাম্বাৰটোৰ কণ্টেক্ট ইনফৰমেশ্যন বুলি যে লিখা আছে তাৰে আগফালে যোনটো এডিট বুলি অপশ্যন আছে তাতে এবাৰ আপুনি টাচ কৰি দিয়ক। তাৰপাছত এতিয়া আপোনাৰ এই নিজৰ মোবাইল নাম্বাৰটো ইয়াতে দেখাব প্ৰথম। তাৰপাছত মোবাইল নাম্বাৰটোৰ আগফালে আপোনাৰ এটা ছেটিংছ টাইপৰ আইকন এটা থাকিব, তাতে আপুনি টাচ কৰি দিব। টাচ কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ অপশ্যন দেখাব কেইটামান, পাব্লিক, ফ্ৰেণ্ডছ, অনলি মি। আপুনি অনলি মিটো চিলেক্ট কৰি থৈ দিব। চিলেক্ট কৰি থ'লে থৈ পেলাই তলত এনেকুৱাকৈ ছেভ যে অপশ্যন আছে, ছেভত তলৰফালে টানি আনি তাতে ক্লিক কৰি দিব। এইটো ছেভ হৈ যোৱাৰ পাছত এনেকুৱা আগৰ ঠাইতে গুচি যাব। বাছ আপোনাৰ কাম হৈ গ'ল, এইখিনি কৰিলে হৈ যাব। এতিয়া আহিলোঁ আপোনাৰ ফ্ৰেণ্ড লিষ্টখন কেনেকুৱাকৈ আনে দেখা নোপোৱা কৰি থৈ দিব। মানে আপোনাৰ ফ্ৰেণ্ড লিষ্টত কোন কোন আছে যাতে আনে দেখা নাপায়, তাৰ বাবে আপুনি কি কৰিব লাগিব। এইটো আপোনাৰ ফেচবুক এপটো খোলাৰ পাছত এই তিনিটা যে আছে তাতে আপুনি এবাৰ চুই দিয়ক। তাৰপিছত তলৰ ফালে চাই থাকক আপুনি একাউণ্ট ছেটিংছ পাব। একাউণ্ট ছেটিংছত ক্লিক কৰি দিলে হ'ল। একাউণ্ট ছেটিংছ পালোঁ, এইটোত এবাৰ টাচ কৰি দিলোঁ। দিয়াৰ পাছত এনেকুৱাকৈ কিবা কিবি দেখাব, জেনেৰেল, ছিকিউৰিটি এণ্ড লগ ইন, প্ৰাইভেচি, টাইমলাইন এণ্ড টেগিং এইবিলাক দেখাব। এতিয়া আপুনি ইয়াতে টাচ কৰিব লাগিব প্ৰাইভেচিত এবাৰ টাচ কৰি দিলে এতিয়া তলৰ ফালে চাব ইয়ৰ এক্টিভিটি আছে, হু কেন চি ইয়ৰ ফিউচাৰ পষ্টছ, এইবিলাক বাদ দিলোঁ বাৰু। আমাক লাগে ফ্ৰেণ্ড লিষ্ট ক'ত হাইড কৰা যাব। এতিয়া তলৰ ফালে আমি চাই আছোঁ, এইটো চাওক এইবাৰ হু কেন চি ইয়ৰ ফ্ৰেণ্ড লিষ্ট। এইটো আপোনাৰ এইটো অপশ্যন আমাক দৰকাৰ যিহেতুকে, গতিকে আমি হু কেন চি ইয়ৰ ফ্ৰেণ্ড লিষ্টত আপোনাৰ মই ক্লিক কৰি দিলোঁ। দিয়াৰ পাছত ছেম এনেকুৱাকৈ অপশ্যন আহিব। এইটো আহিলে পাব্লিক আহিব, ফ্ৰেণ্ডছ আহিব, কিবা কিবি বহুত আহিব। আপুনি টাচ কৰিব লাগিব ইয়াতে অনলি মিট টাচ কৰি দিব। দি পেলাই আপুনি বেক কৰি দিলে হৈ গ'ল। ইয়াতে বেক কৰি দিলে এইটো ছেটিংছ হৈ গ'ল আপোনাৰ। এতিয়া আমি চাম আপোনাৰ টাইমলাইনত যাতে যোনে তোনে যি টি পষ্ট কৰিব নোৱাৰে, তাৰ বাবে আমি কি কৰিব লাগিব। প্ৰথমে আমি এই তিনিডাল আচত চুই দিব লাগিব। দিয়াৰ পাছত এতিয়া আমাৰ তলৰ ফালে চাওক, অকণমান আনি এনেকুৱাকৈ টানি থাকক। তলত আপুনি একাউণ্ট ছেটিংছত আকৌ যাব লাগিব। একাউণ্ট ছেটিংছত গ'লোঁ, ইয়াতে টাচ কৰি দিলোঁ। এতিয়া আপোনাৰ ইয়াতে টাইমলাইন এণ্ড টেগিং অপশ্যনটোত ক্লিক কৰি দিয়ক। ইয়াৰ পাছত আপোনাৰ যোনটো এইটো টাইমলাইনৰ যোনটো প্ৰথম অপশ্যন আছে, হু কেন পষ্ট অন ইয়ৰ টাইমলাইন, সেইটোত আপুনি টাচ কৰি দিয়ক। দিয়াৰ পাছত আপোনাৰ ইয়াতে দুটা অপশ্যন আহিব, ফ্ৰেণ্ডছ নহ'লে অনলি মি। আপুনি যদি নিবিচাৰে যে আপোনাৰ ফ্ৰেণ্ড মানে আপোনাৰ কি টাইমলাইনত কোনেও পষ্ট কৰিব নালাগে, আপুনি যদি সেইটোৱে বিচাৰে তেতিয়াহ'লে আপুনি অনলি মিত ক্লিক কৰিব। নহ'লে আপুনি ফ্ৰেণ্ডছ কৰি থৈ দিলে আপোনাৰ যিমান বন্ধু আছে চবেই আপোনাৰ টাইমলাইনত আহি পেলাই কিবা নহয় কিবা লিখি যাব পাৰিব। এতিয়া আমি চাম আপোনাৰ টেগ কৰিলে। আপুনিতো জানেই আজিকালি বহুতে টেগ কৰি থাকে, হয় নহয় টেগ কৰিলে এইটোতো আৰু আপোনাৰ টেগ কৰা বস্তুবিলাক আপোনাৰ টাইমলাইনত গুচি যায়, আৰু তাৰ ফলত আপুনি যদি কিবা পষ্ট দিয়ে সেই পষ্টটো বহুত তলত গুচি যায়। এইটো পদ্ধতি এতিয়া মই যোনটো আপোনাক দেখাই দিম, সেইটো কৰিলে আমাৰ যোনটো টেগ আছে, আপোনাৰ টেগবিলাক কৰিব পাৰিব ঠিকেই, কিন্তু আপোনাৰ টাইমলাইনত গুচি নাযাব। তাৰ কাৰণে আপুনি যদি এলাউ কৰিলে আপোনাৰ টাইমলাইনত গুচি যাব। হয়তো কিছুমান ফ্ৰেণ্ডক আপুনি এলাউ কৰিব পাৰে যে
এখেতে ট্ৰেক কৰিলে মোৰ টাইমলাইনত যাওক বাৰু, কথা নাই। য'ত আপুনি আছে সেইটো ট্ৰেক কৰক, কিন্তু হয় নহয় যি টি বস্তুত ট্ৰেক কৰি থাকিলে ভাল নালাগে। গতিকে এইটো কৰিম আমি কি, প্ৰথমে আমি এই তিনিটা ডটত গ'লোঁ, তিনিটালত গ'লোঁ। তাৰপাছত ইয়াতে তলৰ ফালে একাউণ্ট ছেটিংছত গ'লোঁ। একাউণ্ট ছেটিংছ, এইটো আপোনাৰ একাউণ্ট ছেটিংছ পালোঁ। এতিয়া আকৌ টাইম লাইন এণ্ড টেগিঙত গ'লোঁ। গৈ পেলাই একেবাৰে তলৰ ফালে চাব, এই ৰিভিউ বুলি যোনটো আছে, ৰিভিউৰ যোনটো একেবাৰে তলৰ অপশ্যন, ৰিভিউ পোষ্ট ইউ আৰ টেগড ইন বিফ'ৰ দ্য পোষ্ট এপিয়াৰ্ছ অন ইউৰ টাইম লাইন। এই বস্তুটো আপোনাৰ অফ আছে। যদি অফ আছে আপুনি এইটো অন কৰি দিয়ক। মই এইটো অন কৰি থৈ দিছোঁ, কাৰণ মই এইটো আগতে এইবিলাক ছেটিংছ কৰি থোৱাই আছে। তো এইটো আপুনি অন কৰি দিব, দি পেলাই আপুনি জাষ্ট বেক কৰি দিলে হৈ গ'ল। আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰক, আৰু যদি আপোনাৰ কোনোবা বন্ধুৱে এইবিলাক কথা নাজানিলে তেখেতসকলৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু মাজে মাজে এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু যদি আপোনালোকৰ কিবা বুজি নোপোৱা থাকে এই ভিডিঅ'টোৰ বিষয়ে বা আন কিবা আপুনি জানিব বিচাৰে, তেতিয়াহ'লে মই তলত কমেণ্ট কৰি দিব। ধন্যবাদ।